Hey guys, welcome and welcome back to my YouTube channel. নমস্কাৰ আশা কৰোঁ সকলোৱে ভাল আছে ময়ো ভালে আছো নতুন এটা দিনৰ নতুন আৰম্ভণি লৈ আহিছো আজি ভিডিঅ'টোত এটা ইন্টাৰেষ্টিং মানে আপোনালোকৰ কাৰণে ইন্টাৰেষ্টিং হৈ পনে নহব গম নাপাইছো খালি মোলে ইন্টাৰেষ্টিং কাৰণ মই আজি প্ৰথমবাৰৰ বাবে এটা কণীৰ কেক বনাব গৈ আছো কিমান সৰু হ'ব তাকো নাজানো এটা কণী ব্যৱহাৰ কৰি কিনে কেক এটা কণী আৰু তাত মানে বস্তুবিলাক দেখাম বাৰু বনাওতে এটা কণীৰে আমি কেক বনাম কেনেকুৱা হ'ব কেকটো চাওগে বলক আগলৈ ভিডিঅ'টো চাই গৈ থাকক তেতিয়া গম পাব এটা কণীৰ কেক কেনেকুৱা হ'ব আপোনালোকেও ট্ৰাই কৰিব এবাৰ तो चलिए शुरू करते हैं एक अंडे का केक देखते रहिए आगे वीडियो को या कणी এটা ইয়াত ভাঙি লৈছো কণীটো ভালদৰে মিলাই লওঁ চামুচেৰে কণীখিনি ফেটিবলৈ টাইম লাগে যিহেতু মই হেণ্ড ব্লেণ্ডাৰ দি কিনি ফেটি লৈছোঁ এতিয়া মোৰ কণীটো হৈ গ'ল এয়া চব ধুনীয়া হৈ গৈছে ইয়াত মই চেনিখিনি এড কৰি কিনে ভালদৰে মিক্স কৰি লওঁ চেনি 25 গ্ৰাম আছে এই সৰু বাটিটো দেখাইছিলোঁ যে তাৰপৰাই মেজাৰমেণ্ট কৰি কিনে এবাটি লৈছোঁ জুখিও লৈছিলোঁ মই কিয় কাৰণ চবৰ ঘৰতে এই বাটিটোৱে নহ'বও পাৰে ন 25 গ্ৰাম চেনি আছে চেনিটো ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া ময়দাখিনি এড কৰি লওঁ ময়দাও একে সমানে 25 গ্ৰামেই আছে চেনি ময়দা তেল এইবিলাক একে সমানে দিব লাগিব এতিয়া ময়দাখিনি ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া তেলখিনি এড কৰি দিছোঁ তেল সেই চেনি আৰু ময়দাৰ সমান যিটো বাটি বা যিহেৰে কাপেৰে আপোনালোকে মেজাৰমেণ্ট কৰিব তাৰ সমানে দিব যিহেতু কণীটো এটাতো 25 বেছিকৈ বেছি দিলে 30 গ্ৰাম যদি কণীটো অলপ ডাঙৰ সাইজৰ হয় তেন্তে 30 গ্ৰাম মান দিব পাৰে কিন্তু তাতকৈ বেছি দিব নোৱাৰে বস্তুখিনি তাতকৈ বেছি দিলে মানে কেকৰ টেষ্টটো নাহিব সিমানখিনি দিমে সিমানখিনি দিলেই কেকটো ধুনীয়া হ'ব ভালদৰে মেল্ট হৈ গ'ল গোটেইখিনি বস্তু এতিয়া বেকিং পাউডাৰটো এড কৰিম বেকিং পাউডাৰটো 10 গ্ৰাম এড কৰিম এয়া 10 গ্ৰাম বেকিং পাউডাৰ এড কৰিলোঁ এতিয়া বেকিং পাউডাৰটোৰ লগত গোটেইখিনি ভালদৰে মিক্স কৰি লওঁ মিক্স কৰা হৈ গ'ল এতিয়া মই এটা বাটি গাৰ্নিছ কৰি আছোঁ যিহেতু সৰু মোৰ ওচৰত মাউল নাছিলে সেইকাৰণে মই বাটি এটা ইউজ কৰিছোঁ তাত ভালদৰে তেল লগাই চাৰিওফালে লৈছোঁ তাৰপিছত তাৰ তলৰ সমান এটা কাগজ কাটি কিনে তাত বহাই দিছোঁ এতিয়া ইয়াত এইখিনি ঢালি দিছোঁ ভালদৰে চচপেন এটা গৰম কৰি লৈছোঁ গৰম মানে 2 মিনিটমান হাই ফ্লেমত থৈ দিছোঁ তাৰপিছত একেবাৰে ল' ফ্লেম কৰি কিনে কেকত যিটো বাটিত কেকৰ মিক্সাৰখিনি দিছিলোঁ সেইখিনি দি কিনে 20 মিনিটত কেকটো ৰেডি হৈ গ'ল এয়া চব এতিয়া 15 মিনিট হৈছে 15 মিনিটত অকণমান হ'বলৈ বাকী আছে এয়া 20 মিনিটৰ পাছত কেক মোৰ বনি ৰেডি হৈ গ'ল হৈ যোৱাৰ পাছত আৰু ধৈৰ্য নাই মানে উলিয়াবলৈ লগালগ উলিয়াই দিলোঁ উলিয়াই কিনে বাটিটো যিহেতু গৰম আছে উলিয়াবলৈ অলপমান দিগদাৰ হৈছে এতিয়া উলিয়াই দিলোঁ এয়া চব এয়া ধুনীয়া সফ্ট এণ্ড স্পঞ্জি কেক এয়া চব বহুতেই সফ্ট হৈছে কেকটো আজি এটা কণীৰ কেকটো চাই কেনেকুৱা লাগিলে
মোকতো বহুত ধুনীয়া লাগিলে কেকটো বহুত ধুনীয়া হ'ল আৰু খাবলৈ বহুত টেষ্টি হ'ল আপোনালোকো এবাৰ ট্ৰাই কৰি চাব আৰু জনাব কেনেকুৱা হ'ল কিবা যদি প্ৰবলেম হৈছে তেন্তে সুধিব পাৰে কমেন্ট সেকশনত কিবা সুধিবলগীয়া থাকিলে মোৰ কেকটো বহুত ধুনীয়া হ'ল আৰু খাবলৈও টেষ্টি হ'ল বেছি টাইমো নাই লগা 20 মিনিট লাগিছে 20 মিনিটত এটা কণীৰ কেক আপোনালোকে বনাব পাৰে এবাৰ নিশ্চয় ট্ৰাই কৰিব বুলি আশা কৰো আজি এটা কণীৰ কেকটো চাবলৈও বহুত ধুনীয়া হ'ল আৰু খাবলৈও বহুত টেষ্টি হ'ল টাইমো বেছি নাই লগা বস্তু বেছি নাই লগা যে এটা কণী লাগিছে 25 গ্ৰাম চেনি 25 গ্ৰাম ময়দা আৰু বেকিং পাউডাৰ 10 গ্ৰাম তেল যিটো মানে বাটিৰে বা জিহেৰে জুখিব তাৰ সমানেই তেলটো দিব চেনি আৰু ময়দাৰ সমানেই তেলটো দিব কম বস্তুত বহুত ধুনীয়া কেক আৰু টেষ্টি আছিল আপোনালোকে এবাৰ ট্ৰাই কৰিব ট্ৰাই কৰি জনাব ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো যদি নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰিব Thank you for watching my video. কাইলৈ আকৌ নতুন এটা ভিডিও লৈ লগ পাম Thank you. Bye bye.